Hey guys, welcome back to my channel JT Lifestyle. আৰু অসমলৈ আমি আহি গলো নিশ্চয় ভিডিওটোত আগৰ ভিডিওটোত গম পাইছে আৰু থাম্বনেইলটো চাই নিশ্চয় আপোনালোকে গমে পাইছে যে আজিৰ এই ভিডিওটো স্পেশালি কি দেখুৱাম সো এতিয়া আমি আহি পাই গলোহি কালি এওঁ আহিছিল আহি পৰ একদিন পিছতে ইয়াতে বৰপেটা হাউলিত গাড়ী এখন কিনিম বুলি আমি তাত থকাৰ পৰাই চেন্নাইত থকাৰ পৰাই ভাবি আহিছিলোঁ যেহেতু কাৰণ ইমান এটা ডাঙৰ বস্তু পটককে ডিসিজন লোৱা নহয় সো আমি তাত থকাৰ পৰাই ভাবি আহিছিলোঁ আৰু এওঁ তাতে মানে গাড়ী চাৰি একদম শিকি লাইসেন্স উলিয়াই একদম ৰেডি কৰি আহিছোঁ সো এতিয়া কালি আহি আৰু বুকিং কৰি গ'লহি আজি অলপমান প্ৰসেস বাকি আছে সো হেখিনি এগ্ৰিমেন্টখিনি আজি হৈ যাব আৰু আজি হয়তো 3টা 4টা বা 5টাও বাজিব পাৰে আজি ঠিক নাই আজি দিনটোৰ কাৰণে ওলাই আহিছোঁ ঘৰৰ গুটেকিটা খাই বই একেবাৰে ওলাই আহিছোঁ কাৰণ ইয়াতে কিমান দেৰি হয় গম নাপাওঁ এয়া দেখিছেনে মা মাইনা আৰু খুৰাৰ ল'ৰাটো মানে ভাইটি আৰু মোৰ দেউৰটো আহিছে যাৰ বিয়া হ'ব যাৰ বিয়াৰ কাৰণে স্পেশালি আমি আহিছোঁ অসমলৈ তেওঁ আহিছে সো হেহে দুটা ককাই ভাই দুইটা মিলি কিবা কিবি কামত ঘূৰি আছে বেংকে চেংকে যাব লগা হৈছে সো এতিয়া আমাক এনেকৈ কফি দি দিছে এতিয়া খাই লওঁ ভালকে আৰু ভিডিওটো চাই যাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটোলৈ নতুনকৈ আহিছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো চাই থাকক ভিডিওটো গাড়ী কিনিবলৈ আহিলে গোটেই দিনটোৰ কাৰণে আহা নিচিনা হয় বাইকে কিনো লাগিলে স্কুটিয়ে কিনো নাইবা চাৰিচকীয়াই কিনো সো দেৰিটো হয় মাইনাই অলপ আমনি পাইছে কিন্তু তথাপিতো উপায় নাই কাৰণ ইমান এটা ডাঙৰ বস্তু আমাৰ কাৰণে ন আমাৰ নিচিনা মিডল ক্লাছ মানুহৰ কাৰণে এখন গাড়ী কিনাটো একদম সপোনৰ নিচিনা সো সেইকাৰণে আজিৰ দিনটো স্পেশাল হয় আমাৰ সকলোৰে কাৰণে সো গুটেকিটা মানে থাকিলে একেলগে বহুত ভাল লাগিব সেইকাৰণে আহিলোঁ আমি আসলতে গুটেকিটা আৰু ফাইনালি গোটেই দিনটো অপেক্ষা কৰি এতিয়া সন্ধিয়া লাগি গ'ল আৰু এয়া আমাৰ কাৰ ৰেডি হৈ গ'ল একদম বেলুন চেলুন লগাই এতিয়া চাবি দিব আৰু সো চাই থাকক ভিডিওটো বহুতেই ভাল লাগিছে আমি লোৱা গাড়ীখন কি গাড়ী লৈছোঁ নিশ্চয় গম পাই থাকিব আগৰ ভিডিওটোত চাই যাব এতিয়া অলপমান বাকি আছে আৰু অলপমান পিছতে এইখন গাড়ী আমাৰ হৈ যাব সো চাই থাকক ফাইনালি গাড়ীখন আমাক হাতত চমজাই দি দিলে আৰু গামোচা চামোচা দি আদৰিলে আমাৰ এওঁকে কাৰণ গাড়ীখন এওঁৱে লৈছে যিহেতু সো ভিডিও বনাই থাকিলে বহুত দেৰি হৈ যাব সেইকাৰণে ফটোকে এড কৰি দিলোঁ আৰু হে গাইজ কালি আহি পোৱাৰ পিছত আৰু ভিডিও বনাব মনে নগ'ল গোটেই দিনটোত গম পাইছে যিহেতু বহুতেই ভাগৰ লাগিছিল সো ভিডিও ষ্টাৰ্ট নকৰিলোঁ এয়া নেক্সট দিনা ৰাতিপুৱা ভাবিছোঁ টাইম যিহেতু কম আছে বিয়াৰো বজাৰ চজাৰ কৰিবলগীয়া আছে সো গাড়ীখন তাৰ আগতে আমি আজি গৰখীয়া মন্দিৰ আমাৰ ইয়াৰ ওচৰতে আছে সৰভোগত কয় 10 মিনিটমানৰ ৰাস্তা তাতে পূজা কৰিম সো চাই থাকক এয়া আহি আমি পাই গ'লোহি গৰখীয়া গোসাঁই মন্দিৰ এখন ডাঙৰ মন্দিৰ হয় ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে নিজৰ আশা মনৰ আশা পূৰণ হয় বুলি কয় আৰু ইয়াতে সো এয়া ইয়াতে দোকান ইয়াতে প্ৰসাদ দিয়ে শৰাই দিয়ে সকলোখিনি বস্তুৱে পোৱা যায় এয়া সকলোবিলাকে চেণ্ডেল জোতা সব খুলি খালি লৈ বস্তু সব ৰেডি কৰি ল'লোঁ এখন থালিত চাই থাকক ভিডিওটো নাই আজি ফটো নুঠো দে আজি গাড়ী পূজা কৰিব আহিছে যে এইটো মোবাইলত মাৰি আছে আৰু ভিডিও যাব ইউটিউবত যাব দেখি দিয়া গাড়ী মোক দেখছে আৰু এইটো এইয়াক দেখি অলপ পানী কেমেৰা লৈ এইটো ইউটিউব চেনেল কৰি বাৰো ইয়াতে থাকা পানী বহুত পিছল দেই সেয়া আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাইছোঁ ভিতৰত একেবাৰে ভিডিঅ' এলাও চাগে নহ'ব সো যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক সো বুজি পাব আৰু পিছৰখিনি আপোনালোকে নিজে কথা চথা একো কোৱা নাছিলোঁ এইখিনি ভইচ ৰেকৰ্ডিঙে কৰি দিছিলোঁ কাৰণ কিয় মন্দিৰৰ কথা যিহেতু ইয়াতে শ্ৰদ্ধা লৈ বহুতে আহে ন সো ভাল নালাগে
চ' হৈ গ'ল এতিয়া পূজা চূজা কৰি ইয়াতে ইমান ধুনীয়া ধুনীয়া কৃষ্ণৰ মূৰ্তিবিলাক দেখিলে মনটোকে ভাল লাগি যায় আৰু ইয়াতে ফটোগ্ৰাফাৰ মানে চ' ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই